তো নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ এটা নতুন ভিডিঅ'লৈ মই কমল ডেকাই আপোনালোকক স্বাগতম জনাইছোঁ। চাওক আজি যোৱা কেইদিনমান ধৰি অসমৰ ইউটিউব জগতখনত এটা বিতৰ্কৰ সৃষ্টি হৈছে। মিষ্টাৰ ৰাজাক লৈ কিনে এটা বিতৰ্কৰ সৃষ্টি হৈছে। এখন নাটক বুলি ক'ব পাৰি, যিখন নাটকত মিষ্টাৰ ৰাজাই নিজে অভিনয় কৰিছিল, নিজে এক্টৰ আছিল। সঁচাক মিছা কৰিবলৈ গৈ মিছাক সঁচা কৰিবলৈ গৈ অসমৰ ৰাইজৰ আগত মিষ্টাৰ ৰাজাই বহুত ভুল কৰিছে। যিবোৰ ভুলৰ কাৰণে অসমৰ ৰাইজে মিষ্টাৰ ৰাজাক বেয়া পালে আৰু অসমৰ কিছু সংখ্যক মানুহে মিষ্টাৰ ৰাজাৰ চেনেলটো আনছাবস্ক্ৰাইব কৰিলে। চাওক যোৱা 7 নৱেম্বৰ তাৰিখে মানে যোৱাকালি মিষ্টাৰ ৰাজাই এটা ভিডিঅ' আপলোড কৰিছে, যিটো ভিডিঅ'ত মিষ্টাৰ ৰাজাই নিজৰ দোষবোৰ উপলব্ধি কৰি অসমৰ ৰাইজৰ আগত ক্ষমা ভিক্ষা খুজিছে। চাওক মিষ্টাৰ ৰাজাই যদি এই ভিডিঅ'টো আগতেই আপলোড কৰি লয়, এনেকুৱা কথা যদি মিষ্টাৰ ৰাজাই আগতেই ক'লে হয়, তেতিয়াহ'লে ইমানখিনি বিতৰ্ক নহ'ল হয়। মিষ্টাৰ ৰাজাৰ নিজৰ জেদি মনোভাৱটো লৈ নিজৰ ইগ'টো এৰি দিয়া নাছিল মিষ্টাৰ ৰাজাই। গতিকে মিষ্টাৰ ৰাজাই পিছত বুজি পালে যে অসমৰ ৰাইজৰ আগত সৰু হোৱাটো ভাল, তেওঁ ক্ষমা ভিক্ষা খুজিলে। এতিয়া মই কি কওঁ আপোনালোকক, মই কি ক'ব বিচাৰোঁ এই ভিডিঅ'টোৰ মাজেৰে যে মিষ্টাৰ ৰাজাক আমি ক্ষমা কৰি দিয়াটো উচিত নে, মিষ্টাৰ ৰাজাক আমি ক্ষমা কৰি দিব লাগেনে? তো মোৰ নিজৰ মতামতটো এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক ক'বলৈ চেষ্টা কৰিম। তো আপোনালোকে মোক কৃপা কৰি দয়া কৰি গালি চালি নিদিব, মই আপোনালোকক সেৱা জনাইছোঁ। মোৰ নিজৰ মতামতটোৱে ক'ম, মিষ্টাৰ ৰাজাক আমি বাৰু ক্ষমা কৰি দিব লাগেনে? তো বলক পলম নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু মিষ্টাৰ ৰাজাক ক্ষমা কৰি দিব লাগে নে নালাগে এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক কৈ আছোঁ। আপোনালোকে বাৰু মতামত আগবঢ়াবচোন, আমি ক্ষমা কৰি দিয়াটো ভালনে, মিষ্টাৰ ৰাজাক দিব লাগেনে? তো বলক পুনৰ এবাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক আমি যেতিয়া সৰুতে স্কুলত পঢ়ি আছিলোঁ, তেতিয়া স্কুলৰ বেৰবোৰত দেখিছিলোঁ, স্কুলৰ লাইব্ৰেৰীত আমি দেখিছিলোঁ যে ক্ষমাই পৰম ধৰ্ম। এই বাক্যটোত আছে এটা অনন্ত শক্তি। গতিকে আমি মানুহক ক্ষমা কৰি দিয়াটো ভাল। আমি নিজৰ ভুলৰ বাবে ক্ষমা বিচৰাটো দূৰৰে কথা, আমি কিন্তু আনক ক্ষমা কৰি দিবলৈও টান পাওঁ। সামান্য কিছুমান ভুলৰ বাবে আমি আনক ক্ষমা কৰি দিবলৈও টান পাওঁ। এইটো ভুল, আমি ক্ষমা কৰি দিব লাগে যদিহে কোনোবাই ক্ষমা বিচাৰে। যিহেতু মিষ্টাৰ ৰাজাই নিজে নিজৰ ভুলবোৰ উপলব্ধি কৰিছে, নিজে নিজৰ ভুলবোৰ বুজি পাইছে, আমাৰ ওচৰত, আমাৰ অসমৰ ৰাইজৰ ওচৰত ক্ষমা বিচাৰিছে, গতিকে মিষ্টাৰ ৰাজাক আমি ক্ষমা কৰি দিয়াটো ভাল। চাওক কাৰোবাক ক্ষমা কৰি দিয়াটো এটা মূৰ্খামি কেতিয়াও হ'ব নোৱাৰে। কাৰোবাক ক্ষমা কৰি দিয়াটো এটা মহানতাৰ পৰিচয়। আমি যে মহান সেইকাৰণে আমি ক্ষমা কৰি দিব পাৰিছোঁ। চাওক কোনোবাই কৈছে যে পাপক ঘিণ কৰিবা, পাপিক নহয়। সেই বাক্যটো বাৰু আমি মিষ্টাৰ ৰাজাৰ লগত এইবাৰ প্ৰয়োগ কৰি চাওঁ। সুখ, সুস্বাস্থ্য আৰু মধুৰ সম্পৰ্ক এটা গঢ়ি তুলিবলৈ যোৱাৰ বাটত এটা সোণোৱালী উপায় হৈছে ক্ষমা। উজ্জ্বল চেহেৰাৰ বাবে ক্ষমা অপৰিহাৰ্য। চাওক যিহেতু মিষ্টাৰ ৰাজাই নিজৰ ভুলবোৰ, নিজৰ দোষবোৰ বুজি পাই উপলব্ধি কৰি আমাৰ অসমৰ ৰাইজৰ আগত ক্ষমা বিচাৰিছে, তেওঁক আমি ক্ষমা কৰি দিয়াটো ভাল। কাৰণ শাস্ত্ৰত কৈছে যিসকলে নিজৰ ভুলবোৰ, নিজৰ অপৰাধবোৰ ঢাকি ৰাখে তেওঁলোকৰ কেতিয়াও কল্যাণ নহয়। আনহাতে যিসকলে নিজৰ ভুলবোৰ, নিজৰ দোষবোৰ বুজি পাই উপলব্ধি কৰি ক্ষমা বিচাৰে ৰাইজৰ আগত, তেওঁলোকে ক্ষমা পোৱাৰ যোগ্য, তেওঁলোকক ক্ষমা কৰি দিয়াটো উচিত। কাৰণ মহাভাৰততো শ্ৰীকৃষ্ণই শিশুপালক 100টা ভুললৈকে ক্ষমা কৰিছিল আৰু 101টা ভুলতহে শিশুপালক শ্ৰীকৃষ্ণই বধ কৰিছিল। চাওক 100টা ভুললৈকে ক্ষমা কৰিছে, 101টা ভুলতহে শিশুপালক শ্ৰীকৃষ্ণই বধ কৰিছিল। আৰু যিহেতু মিষ্টাৰ ৰাজাই আৰু তেনেকুৱা ভিডিঅ' নবনাওঁ বুলি ক'লে, আৰু কাৰো পাৰ্চনেলিটিত আঘাত নকৰোঁ বুলি ক'লে, কাৰো পাৰ্চনেল লাইফত মানে নোসোমাওঁ বুলি কৈছে, আৰু তেওঁ নিজে কৈছে যে আৰু ভাল ভিডিঅ' বনাব। গতিকে ৰাজাক আমি ক্ষমা কৰি দিয়াটো ভাল এইবাৰৰ কাৰণে। আৰু পিছত যদি তেনেকুৱা কৰে নিশ্চয় আমি আৰু ৰাজাক ক্ষমা কৰি নিদিওঁ। এইটো মোৰ আপোনালোকলৈ অনুৰোধ যে ৰাজাক ক্ষমা কৰি দিয়ক। যদি আপোনালোকে বিচাৰে ৰাজাক ক্ষমা কৰি দিয়ক। মই কোৱা নাই যে ক্ষমা কৰি দিবই লাগিব আপোনালোকে, কিন্তু মই ভাবোঁ এই ভিডিঅ'টো চাই যদি আপোনালোকে কিবা অলপ বুজি পাইছে, তেতিয়াহ'লে ৰাজাক ক্ষমা কৰি দিয়াটো ভাল বুলি আপোনালোকেও ভাবিব। তো বলক আপোনালোকে আমি সকলোৱে লগ লাগি ৰাজাক এইবাৰৰ কাৰণে ক্ষমা কৰি দিওঁ। আৰু যদি মোৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে, যদি মই যিখিনি কথা ক্ষমাৰ ওপৰত কৈছোঁ যদি আপোনালোকৰ ভাল লাগিছে, তেতিয়াহ'লে ৰাজাক নিশ্চয় ক্ষমা কৰি দিব। তো যদি ভিডিঅ'টো ভাল লাগিছে লাইক এটা কৰিব, কমেণ্ট কৰি জনাবচোন বাৰু ৰাজাক ক্ষমা কৰিবনে নকৰে। তো শেষত কি ক'ম আৰু, যদি ভাল লাগিছে ভিডিঅ'টো আপোনালোকে চাই কিনে যদি জীৱনৰ কিবা এটা শিকা বুলি ভাবে, তেতিয়াহ'লে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব। চৰি ভিডিঅ'টো নহয়, চেনেলটো ছাবস্ক্ৰাইব কৰিব। তলত থকা ৰঙা ছাবস্ক্ৰাইব বটনটো টিপি কিনে ছাবস্ক্ৰাইব কৰিব। তো
তো আজিলৈ বাই 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 পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় অসম।